Welcome to my YouTube channel Vishnu Blog. আপোনালোকক আজি এটা নতুন ভিডিও লৈকে ওয়েলকাম থাকিল। ভিডিওটো চাই থাকিব আৰু ভাল ভাল ইন্টাৰেষ্টিং বস্তু আছে, গতিকে ভিডিওটো মাজতে স্কিপ নকৰিব, শেষলৈকে চাব। তো বলক আমি ভিডিওটো কন্টিনিউ কৰোঁ। আজি মই দেখাব খুজিছোঁ এটা নদীৰ বিষয়ে, নদী আৰু ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ এটা। মই আপোনালোকক মই দেখুৱাই দি আছোঁ। মই আছোঁ এইফালে চাওক কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, সিটো মূৰলৈকে গৈছে। আৰু এনেকুৱা এইটো নদীটোক লখাইতৰা নদী বুলি কয়, লখাইতৰা নদী। আৰু মই ওচৰৰ পৰা দেখুৱাম। আৰু এঠাইত আছে, ইয়াতে বাৰু তলত নামিব পৰা নাযায়, অলপমান দিগদাৰ তলত নামিবৰ কাৰণে। তো মই অলপমান আগত আৰু নামিব পৰা ৰাস্তা অলপ আছে, তো সেইখিনিত মই দেখুৱাম ভালকৈ। তো ফ্ৰেণ্ডছ, এই বানপানীৰ সময়ত এতিয়া আপোনালোকে পানী একদম তলত সেইখিনি দেখা পাইছে, পানীটো এইখিনি দেখা পাইছে। কিন্তু যেতিয়া বানপানীৰ সময়ত পানীটো একদম পাৰলৈকে আহে। মই য'ত থিয় হৈ আছোঁ, মই যিখিনি জেগাত থিয় হৈ আছোঁ, ইয়ালৈকে বানপানী আহে। তথাপি এই মাটিটো যাতে খহি নাযায় তাৰে ব্যৱস্থা কৰি দিছে। এইখিনিত বস্তা এনেকৈ বান্ধি যাতে মাটিটো খহি নাযায়, তো সেইকাৰণে ব্যৱস্থাটো কৰি দিছে। আমি এতিয়া নদীৰ পাৰলৈকে যাম, বলক ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, আপোনালোকক এতিয়া মই নদীটো দেখাব লৈ যাই আছোঁ ওচৰৰ পৰা একেবাৰে। এতিয়াতো এইখিনি দূৰত দেখিছিল, এতিয়া একদম ওচৰৰ পৰা দেখাম আপোনালোকক। অলপমান ৰাস্তাটো বেয়া, বোকা হৈ আছে, তথাপি চেষ্টা এটা কৰি চাওঁ। এই যিটো দেখা পাই আছে আপোনালোকে নদীটো, তো ফ্ৰেণ্ডছ আপোনালোকে দেখা পাই আছে এই গোটেই এইখিনিত পানী হয়, এইখিনি জেগাত গোটেই পানী ভৰ্তি হয়। এতিয়া এইখিনি জেগা চাগে অলপ ওখ আছে, সেইকাৰণে পানীবিলাক সেইফালে বৈ গৈছে নদীটোৰ ফালে। আপোনালোক এতিয়া মই নদীটোৰ ফালে দেখুৱাব অলপ চেষ্টা কৰিম, ওচৰলৈকে যাম নদীটোৰ যিমানখিনি পাৰোঁ। চাওক মাটিখিনি অলপমান ঢিলা আছে, তথাপি যাব চেষ্টা কৰোঁ ওচৰলৈকে। সেইখিনি মাটিখিনি টানেই আছে ন, খোজ কাঢ়িব পাৰি। তো এতিয়া মই নদীটোৰ একদম ওচৰতে আছোঁ, এইটো দেখাই পাইছে আপোনালোকে। এইখিনি গোটেইখিনি নদীয়ে, কেৱল পানীখিনি অলপ নামি গৈছে ইয়াৰ পৰাই। বাকী বানপানীৰ সময়ত যায় একদম, আপুনি যিটো দেখা পাই আছে মথাউৰিলৈকে, তালৈকে পানী যায়। ফ্ৰেণ্ডছ, একেবাৰে নদীত নামি আহিছোঁ, ভৰি ডুবে গৈছে এইখিনিত। এইখিনি বেছি দ নাই, একদম এই মাজৰ সেইখিনিমান জেগাতহে অলপমান দ আছে। এইখিনি পাৰৰে হয় মোটামুটি, তো সেইকাৰণে বেছি ইয়াতে দ নাই। মই অলপ চালোঁ সেইকাৰণে খোজকাঢ়ি আহি। এইখিনিত বেছি দ নাই ন। বাকী ইয়াতে মাছ মাৰে নেকি? মাছ মাৰি আছে ন, মাছ উঠে ইয়াতে। হা, বেলেগ বেলেগ জেগাৰো আহি মাৰে নেকি?
তো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকৰ ফালে আনি থাকিম। তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু পাৰিলে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিৰ কাৰণে ইমানেই, ইয়াতে শেষ কৰোঁ ভিডিঅ'টো। তো ধন্যবাদ।